তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ঘৰত বনাইছে এইফালে ঘুগুনি, এইফালে দালিৰ পকৰি আৰু এইফালে হ'ল আপোনাৰ কলডিল ভাজি। তো এইফালে মাও ভাত খাই আছে আৰু এইফালে মনো ৰহি আছে একদম মাংস চাংস খাবৰ কাৰণে। এই আজিতো মেইন স্পেচিয়েল হ'ল মাংস, মানে ছাগলীৰ মাথাৰ মাংস। এই আজি ফাৰ্ষ্ট টাইম খাইছোঁ ঘৰত, আজি ফাৰ্ষ্ট টাইম আছে। চবে কৈ থাকে বিৰাট টেষ্টি। তো আজি বনালে ইউটিউবত চাই কেনে। আৰু এইফালে তুজি অকলে খেলি আছে চাওকচোন। আৰু এইফালে মনুৱে একদম মাংস বাতি লৈ কেনে ৰেডি হৈ আছে, কাৰণ এই বোলে ইয়াক খাব দিছিলোঁ, ইয়াক এই বোলে ইয়াতে নাখায়, ঘৰত যায় খাব বোলে। তো বঢ়িয়াকৈ এইফালে মই একদম গৰম জোল লৈ ল'লোঁ আৰু এইফালে মাংস এক পিচ উঠাই লৈছোঁ। আৰু এইফালে পূৰা বৰ্তমান এতিয়া পূৰা খানি লৈছোঁ, একদম পূৰা খানি মাখি মুখত পানী আহি গৈছে। মানে এইফালে মই এডিটিং কৰি থাকোঁতে মানে বিৰাট একদম ভোক লাগি গৈছে এডিটিং কৰি থাকোঁতে। তো এইফালে পূৰা এইবাৰ ফাৰ্ষ্ট বাইট, এয়া ল'লোঁ ফাৰ্ষ্ট বাইট। মানে মজা, একদম হেভি টেষ্ট দিছে, টেষ্ট মানে হেভি টেষ্ট। ফাৰ্ষ্টবাৰ যিহেতু হয় বনাইছিলোঁ এইবাৰ ঘৰত। তো এইফালে বয়ে ভাত দিলে আৰু একবাৰ। তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, আৰু লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই।